আনকালৰ দৰে সেইদিনাও মই বিচনাত পৰিবলৈ লৈছোঁ আৰু তেনেতে এটা শব্দ টপ টপকৈ যেন কিবা পৰিছে। মই ঠিক অনুমান কৰিছোঁ বৰষুণ দিছে আৰু মই বেলেগ দিনাৰ দৰে সেইদিনাৰো বিচনাত শুবলৈ লৈছোঁ। ৰাতিপুৱা সাৰ পাই দেখিলোঁ, ৱাহ কি আচৰিত! পানী যেন দুৱাৰ মুখত সোমাও আৰু যেন মোৰ বুকুখন কঁপিবলৈ ধৰিছে। ক্ষন্তেক সময় মই থৰ হৈ ৰ'লোঁ আৰু তেতিয়াই যেন মোৰ মনলৈ আহিলে মই এতিয়া কি কৰিম? বস্তু বাহনি, গৰু ছাগলী এইবিলাক মই কাক চম্ভালিম? মই এতিয়া ক'লৈ যাম? মোৰ যেন একো ঠাই নোহোৱা হ'ল। গৰু ছাগলীবোৰ চিঞৰিবলৈ ধৰিলে। হয়তো মানুহ হোৱা হ'লে ক'লেহেঁতেন, মোক বচা, মোক মৰিবলৈ নিদিবি, মোক জীয়াই ৰাখ। আৰু সিহঁতে যে মানুহৰ দৰে ক'ব নোৱাৰে, তথাপিও যেন চিঞৰিছে, মোক বচা আৰু মই একো কৰিব পৰা নাই। মই যেন মোৰ ঘৰখন, মোৰ বস্তুখিনিক বচাম নে জীৱ-জন্তুবিলাকক বচাম, মই যেন একো তত ধৰিবই পৰা নাই। মই যেন চিন্তা কৰি একো পাৰেই পোৱা নাই। মই সিহঁতক ক'লৈ নিম? মোৰ বস্তু বাহনিবিলাক? মই ক'লৈ যাম? ক'ত থাকিম? মোৰ যেন এই ঘৰটোৱে আছিল, যিডোখৰ ঠাই নেকি পানীয়ে ডুব গ'ল। মই এতিয়া কাক মাতিম? সকলোৰে দশাটো মোৰ দৰেই দুখৰ কথা যেন। মোৰ বাদে মই একোৱেই বচাব নোৱাৰিলোঁ। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ আৰু যেন এনেকুৱা কেতিয়াও নহয় আৰু কাৰো লগতেই নহয়।